এই ছোৱালীজনীৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ ওপৰত কি প্ৰভাৱ পৰি আছে ভগৱান জানে। অপৰ্ণা, কাৰ কথা কৈ আছ তই? ধুনু সোণোৱালৰ কথা কৈ আছোঁ। ইমান অসভ্য ছোৱালীজনী ইমান অশ্লীল ভিডিঅ' নিজৰ দেউতাৰ আগত বনাই, লাজো নালাগে তাইৰ। এই ছোৱালীজনীলৈ বৰ দুখ লাগে পায়। তাই নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ কিমান কষ্ট কৰি আছে চাচোন। তাই ছ'চিয়েল মিডিয়াত কি ধৰণৰ ভিডিঅ' বনাবলগীয়া হৈ গৈছে। ক'বলৈ বেয়া যদিও সঁচা কথাটো হ'ল তাই এজনী প্ৰষ্টিটিউট হয়। তই তোক নিজেও ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাও, তেন্তে তই নিজৰ এজনী ছোৱালী হৈ আন এজনী ছোৱালীক ইমান বেয়াকৈ কিদৰে ক'ব পাৰিলি? অঁ, তই ঠিকেই কৈছ। ময়ো ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাওঁ, কিন্তু মোৰ ভিডিঅ'ৰ জৰিয়তে সমাজত এটা ভাল বাৰ্তা যায়, সমাজৰ ল'ৰা ছোৱালীৰ বিপথে নাযায়। আৰু মোৰ সেই ভিডিঅ' বনোৱাৰ টকাৰে মই নিজকে এটা ব্যৱসায়ো আৰম্ভ কৰিছোঁ। কিন্তু আজিলৈকে মোৰ তাত কোনোবা মিডিয়া আহিছেনে, কোনোবা ইউটিউবাৰ আহিছেনে মোৰ ইণ্টাৰভিউ ল'বলৈ? নাই অহা। কিন্তু এই ধুনু সোণোৱালে যেতিয়া তাইৰ দুখীয়া হোৱা কথা কান্দি কান্দি সামাজিক মাধ্যমত প্ৰকাশ কৰিলে আৰু ৰাস্তাৰ কাষত দোকান এটা দিলে, তেতিয়া সকলো মিডিয়া, সকলো ইউটিউবাৰ তাইৰ ইণ্টাৰভিউ ল'ব আহিলে, তাইক ফেমাছ কৰি দিলে। আৰু ফেমাছ হোৱাৰ পিছত তাই এইবোৰ অশ্লীল কামত নামি গ'ল। এয়া হ'ল তাইৰ ইনষ্টাগ্ৰাম আইডি। তাই এটা ষ্টৰি লগাইছে। ষ্টৰিটোত ক্লিক কৰিলে লিংক এটা আহে, আৰু এই লিংকটোত ক্লিক কৰিলে ওলাই পৰে তাইৰ আচল চেহেৰা। ইয়াত এটা ভিডিঅ' দিয়া হৈছে, এইটোত ক্লিক কৰিলে গম পোৱা যায় তাই কি কৰি আছে। চাই ল। তাই এইবোৰ অশ্লীল ভিডিঅ' বনাই আছে আৰু লগতে দামো লিখা আছে। কিন্তু আমাৰ অসমৰ কিছুমান ৰাইজে অকল এইবোৰকে ছাপোৰ্ট কৰে, ভাল কাম কৰাবোৰক নহয়। এয়াই হ'ল আমাৰ অসমৰ কিছুমান মানুহৰ আচল চেহেৰা। তেওঁলোকে কেৱল এনেকুৱা অশ্লীল কাম কৰাবোৰকহে ছাপোৰ্ট কৰে।